বগলিটো কিতবাই আইসক্রিম আনবা গেছি ইটাও আহিবা নাই অহে ইমান গৰমো লাগছি ফেনৰ সুইচটো দিবা নৰু অহে লাইনৰ বিল মাহা উঠো কি কৰো ও বাইদেউ আইছো ইমান দেৰি কোন মছিলি ও বাইদেউ আপনি নহম কৈছিল ও আইসক্রিমটো ভালকে আনবা ও কেনে মই লাহে লাহে আহিছো বাইদেউ এটো খাবার কাৰণে মই ৰাতিপুৱাৰ পৰা ৰখিছো পেটা কৰি ধৰছি থাংদি হা এটা লো থান থান ঘুৰো হেই কিবা কি সিকাটো ও বাইদেউ ফেনখান দেউং দিয়ক মস্ত গৰম লাগছি বাইদেউ একো দৰকাৰ নাই জিংকে কৈছো হেংকে ফেন ঘুৰে থাক হাও ঢাকনা খানকো জাগাত নাই তে কি বাতত চেলকি এলি নিকে ও বাইদেউ আপনি যেংকে কৈছো মই হেংকে আনছো বাইদেউ লাহে লাহে আহিছিলো মই একো চেলকা নাই বাইদেউ ও লাহে লাহে আহি কেনে আমাৰ আইসক্রিমটো গললি ও বাইদেউ দিয়ক মই ফ্ৰিজত থৈ দিও ৰ ও তাই ফ্ৰিজত থৈ কেনে লাইনৰ বিল মাহা বাঢ়ো বাঢ়ি যা ইনকে খাম মই কি কৰিছা হে বাইদেউ মই যাওঁ ৰা ক'ত যাবা আইছা মই দেখাও বাদি হয় তো ল ভালকে চকচকা কৰি ধুবি আজি পৰা এত আঞ্জা খাবা লাগব ভাল বাতি গিলা খয় খাদবা নালগে কি জি মানুহ ইমান চিপ্ৰা মানুহ তাতে কাম কৰলো কি কৈছা তাই ও বাইদেউ একো নাই কি জি হ'ব ক'ত যে আহি মল্লো মই এনেহেনো মালিকনি থাকে না ক'বাত ইমান চিপ্ৰা মালিকনি হা ও য'তে খানা খাবা যাব তাৰ পৰা পাতগিলা উঠে উঠে লৈ আহিব আৰু মই এইগিলা এনেকৈ ধুবা লাগব ধুই কিনে এইগিলা পাতত নিজেও খানা খাব আৰু মোকো খাবা দিব ভাতে কেনে মালিকনিয়ে এইটো এতিয়া মই ক'ত যাবা নোৱাৰা হ'লো ক'ত কাম বিচাৰি যাম মই ক'ত কাম বিচাৰিও যাবা নোৱাৰে ইয়াতেই থাকবা লাগব ইমান বছৰে থাকলো শুই থাক বাইদেউ ঠিক হৈ গ'ল হয় তাতডাল অলপ নিঙি কাটছেহে বাইদেউ চাওঁ হেৰি অলপ ব্লেক টিপ লগাই দিব লাগিছিল দিয়কচোন 10 টকা এটা দিয়ক ফট কৰি মই দলি আহোঁ ব্লেক টিপ নাংগে দে 10 টকা এটা মিছামিছি এনে খৰচ কৰবা নাংগে ফেন নচলঙে কাক নচত কৰব তথাপি বাইদেউ ব্লেক টিপটো লগালে ভাল আছিলে 10 টকাহে যাব মাত্ৰ আপুনি টেনশ্যন ফ্ৰী হৈ যাব দিয়ক 10 টকা দিয়ক লৈ আহোঁ মই ফট কৰি থাক কি কথা কবা আইছা চাকিলি তো খালিয়ে এনে বহি থাকাৰ কাৰণে হেতক ফেনখন সেৱা কৰবা দিছিলো আৰু তই 10 টকা লাগে খৰচ বাঢ়বা আইছা মোৰ থৈ দি ফেনখন যা মোক ফেন ভাল কৰি দিবা নাকি যা হ'ব না বাইদেউ মই ফেনখন থৈ যাম দিয়ক চাহকাপ খুৱে বহুত উপকাৰ কৰলাক বাইদেউ হ'ব মই আহোঁ দিয়ক যা যা ইমান গৰম লাগছে বাইদেউ খালি বাচনি ধুই থাকবা দে খাবা চাবা হলি একো নেদে ও বাইদেউ খুশি হবা এটা তে বই ভানে দে না তে ঘুর
অ বাইদেউ নুকুবালি দেখোন এৰাই নেগলা হয় কাৰেণ্টত লাগি আছিল দেখোন ঐ সুইচটো বন্ধ কৰিব পাৰা নাই ব্যক্তি আনি যাৰ পাৰ অ বাইদেউ কি কৰে মাৰি এই বেটি আজি 2 গৰা ভাত বেছিকে খাইছে দুটা কাম বেছিকে কৰিব লাগে বাজারে যাবি তার পিছত মোর কাপড়খিনি সাফা করবি তার পিছত ঘৰত বা মানুহ আছে নে নাই খিৰিকীখন খোলাই আছে থাকিব লাগে অ বাইদেউ বাইদেউ ঘৰত আছে নে তাই আজিও কি জানি ভূত নিবা আইছি মই নাটখা বুলি কবি আৰু আমাৰ ভূতত মস্ত কলা থাকা বুলি কবি আৰু ভূত কটা মস্ত থানা আছে বুলি কবি আৰু পানী ভিজলি আমাৰ ভূত কটা নিভিজে বুলি কবি আছে নে ঘৰত কাইবা কাইদা অ তুমি হে নেকি বাইদেউ নাই নেকি ঘৰত? বাইদেউ আছে আছে অ নাই 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 বাইদেউ নাই নাই নেকি হেৰি তোমালোকৰ ঘৰত ছাতি আছিলে নেকি আছে কিন্তু মস্ত কলা হৈছে বাইদেউ কলা এতিয়া হ'ব দিয়া আনাচোন ছাতিটো এ মস্ত থাৰা আছে হে বাইদেউ ছাতিত ধাৰা এতিয়া হ'ব দিয়া একো নহয় দিয়া লৈ আহা ছাতিটো আমি মানুহে বয়া পাব বুলি নেদো আৰু সেই ভখৰাও লাগছি হে আৰু পানীত ভিজলিও নিভিজে একো নহয় দিয়া লৈ আহা ছাতিটো যোৱা লাগব অ দিয়ক ৰ'ব আপুনি ৰখক হাতে অ এইটো ভালেই দেখোন ছাতিটো এই বহুত ৰ'দ পৰিছে নহয় সেইকাৰণে লাগে নিছো দেই হ'ব দিয়ক এখন 5 বছৰ নহতে ভাঙিল আমাৰ দিনত তো 20 বছৰক লগি আছিল এখন লুকিয়ে থৈ দিবা লাগিব বা মই ইমান টেপৰি না লাগে পাও নাই আয়ো গেল দে হাতখন হাও কি করলাকা ও বাইদেউ কি করলাকা গছৰ পৰা বগা হুমৰা পৰা হল লাগছি দেখোন বাইদেউ কি করলাকা তোর ফালতু হাত লাগছি উঠো ও বাইদেউ আপনি বসছি ইউ ওজন মস্ত ওই সামুস খান কি আনছা হয়ে যাব হাতে দেখো না ডাকিয়া বাইদেউ চামুচ খানটো আপোনাৰ সম্পত্তি এইখানৰ কথা নাই হাত খানটো মোৰ সম্পত্তি এইখান যদি হৈ যায় কোনি ৰিক্স ল'ব এ